प्रार्थी বিজেপি UPPL और AGPৰ একেলগে প্ৰাৰ্থী জিৰণ বসুমতাৰী ডাঙৰীয়া বহুতখিনি ভোটত বিজয় হৈ আছে। ইয়াত কোনো কণ্টেষ্টেণ্ট নাই। BPF-টো এবাৰ 4-5 নম্বৰত থাকিব আৰু কংগ্ৰেছ আৰু যিটো আছে ইয়াৰ অৱস্থা ভাল নহয়। কংগ্ৰেছ অসমতো চৰকাৰ নাই, দিল্লীতো চৰকাৰ নাই, বিটিআৰতো চৰকাৰ নাই। গতিকে ৰাইজে কোনো কাৰণত কংগ্ৰেছক ভোট নিদিয়ে। আমি যেটো দেখিছো ইয়াত UDF আৰু UPPLৰ কেণ্ডিডেটৰ মাজতে কণ্টেষ্ট হ'ব, কিন্তু UPPLৰ কেণ্ডিডেট বহুত হাজাৰ ভোটৰ ব্যৱধানত ইয়াতে বিজয় হ'ব। BPF-এ 17 বছৰক ৰাইজক ঠগালে। গ্ৰাম্য মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত যিটো 17 বছৰ শাসন আছিলে, এই 17 বছৰে ৰাইজক বহুতখিনি পিছুৱাই লৈ গ'ল। ইয়াৰ অফিচবিলাকত ইমান কৰাপশ্যন হৈছে, ইয়াত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগিছিলে এই কামবিলাক কৰা নাই। ৰাইজক ঠগ প্ৰবঞ্চনা কৰিছে, কোটা কম্বলৰ ৰাজনীতি কৰি কৰোৰ টকা খাই গ'ল। এই কথাবিলাক ৰাইজে বুজি পাইছে এতিয়া। আৰু বিশেষকৈ যোৱা 17 বছৰত যিটো এটা হিংসাত্মক পৰিৱেশ আছিলে সেইটো দুনাই অহাটো ৰাইজে বিচৰা নাই। আজি বড়োলেণ্ডৰ শান্তি আহিছে, অস্ত্ৰমুক্ত এটা পৰিৱেশ পাবলৈ সক্ষম হৈছে। সকলো জাতি জনগোষ্ঠীয়ে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰিছে, ভাষা সংস্কৃতি লৈ জীয়াই থাকিব পাৰিছে। আৰু বিটিআৰত এতিয়া UPPL BJP GSPৰ যি গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টখনে সকলোৰে আকাংক্ষা পূৰণ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ সকলো দিশতে আমাক সম্পূৰ্ণ সহায় কৰি আছে। আৰু সেইকাৰণে এই নিৰ্বাচনটো আমাৰ কাৰণে ফৰ্মেলিটিছে। তামোলপুৰ আৰু গোসাইগাঁৱত UPPL কেণ্ডিডেট বিজয় হ'ব আৰু ভৱানীপুৰত BJPৰ কেণ্ডিডেট বহুত ভোটৰ ব্যৱধানত বিজয় হ'ব। EM আৰু MCLA যোগাযোগত আছে, আমাৰো যোগাযোগত আছে, BJPৰো যোগাযোগত আছে। আৰু এই নিৰ্বাচনৰ আগতো কোনোবা আহি যাব পাৰে আৰু নিৰ্বাচনৰ পিছত বহুতো আহিব। এই নিৰ্বাচনৰ পিছতে BPF-ৰ যিটো দোকানীটো সম্পূৰ্ণ বন্ধ হৈ যাব। दायो UPPL दोलोआ राजखान्थियाव फैनायनिफ्राय जोंनि बर' माहारिजों लोगोसे गासैबो हारि माहारिनि जौगानायनि खामानिखौ जों आखायाव लादों। आरो थांनाय 19 बोसोरनि जि सोबख'नाय थगायनाय नासयनाय BPF-नि जि सरकारमोन बिनि थासारिखौ सोलायजोबनानै मोनसे मोजां थासारि लामा थांदों। आरो अफिस आदालतफ्राव जि दालालि आरो थिकादारनि आड्डामोन बेखौ बोखारनानै रायजो राजाफोरनि थाखाय मोनसे मोजां थासारि दानाय जादों। जेरै बड'लेण्डआव गोजोन